নমস্কাৰ মৰ্নিং নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আজি প্ৰথমটো ডাঙৰ খবৰ হৈছে কোভিডৰ আঁৰ লৈ ৰেলৱে কৰা চক্ৰান্ত ফাদিল। অসমৰ ৰেল মানচিত্ৰৰ পৰা 12খন ৰেল গোপনে কৰা হৈছে প্ৰত্যাহাৰ। কোনো ৰাজহুৱা জাননী নিদিয়াকৈ 4 দিনলৈ বন্ধ কৰা সিদ্ধান্তত ৰাজ্যজুৰি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। উচ্চ ন্যায়ালয়ে খণ্ডপীঠে স্পষ্ট কৰিলে স্থিতি। APSCৰ মূল পৰীক্ষা পিছুৱা সন্দৰ্ভত ন্যায়ালয়ে কোনো হস্তক্ষেপ নকৰে। অসমবাসীৰ বাবে এটা সুখবৰ। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত আজি প্ৰদৰ্শিত হ'ব চেমখৰ। আৰু আইমী বৰুৱাই কৈছে চেমখৰ মোৰ সপোনৰ ছবি আছিল। 10 লাখ মেট্ৰিক টন ধন ক্ৰয়ৰ সীমা স্পৰ্শ কৰা আশাহীন। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অন্যান্য সংস্থাসমূহেও নিৰ্ধাৰিত লক্ষ্য ধান ক্ৰয়ত হৈছে ব্যৰ্থ। অসমৰ লক্ষ্যৰ পৰা বহুত দূৰৈত FCI। কংগ্ৰেছে অকলে অৱতীৰ্ণ হ'ব পঞ্চায়ত নিৰ্বাচনত। সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ পোষকতা অগপৰ সভাপতি অতুল বৰাৰ। জিলা পৰ্যায়ত আসন তথা ৱাৰ্ডসমূহত বুজাবুজি হ'ব বিজেপি অগপৰ। উত্তৰাখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। হিজাব পৰিধান কৰাৰ পৰিৱৰ্তে মুছলমান ছাত্ৰ ছাত্ৰীক ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ আহ্বান। প্ৰতিখন ৰাজ্যত মতামত বিচৰা হৈছে। অসমৰ সীমা সমস্যা সমাধানৰ উদ্যোগ। সীমা সমস্যাক লৈ এটা প্ৰতিষ্ঠানে প্ৰস্তুত কৰা প্ৰতিবেদন কেন্দ্ৰৰ হাতত। ৰাজ্যৰ প্ৰাথমিক শিক্ষাত অন্তৰ্ভুক্ত হ'ব 4টা জনজাতীয় ভাষাৰ পাঠ্যক্ৰম। এই সভাৰে হোৱা আলোচনাৰ পাছত সিদ্ধান্ত লোৱা হৈছে শিক্ষামন্ত্ৰীয়ে। চাকৰি প্ৰাৰ্থীৰ ধৰ্ণাত উত্তাল বন বিভাগৰ মুখ্য কাৰ্যালয়। সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালতে অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ, কিন্তু আজিও নহ'ল নিযুক্তি। উত্তৰ গুৱাহাটীত চুপাৰী মাফিয়াৰ দপদপনি। থানাৰ সন্মুখতে জ্বলি ছাই হ'ল কোটি টকীয়া চুপাৰী। কাজিৰঙাত হেণ্ডকাপৰ সৈতে চোৰাং চিকাৰী মৃতদেহ উদ্ধাৰ। বিশিষ্ট সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈৰ মৃত্যু।